হেক্সি মাছে কেনেকৈ হেক্সি মাৰে হেডছি চৰি আৰু আমাৰ যদি অসমত কোনোবা এটা হেক্সি মাৰে 5 মিনিট আগৰ পৰা ৰিয়েকশ্যন আহে লণ্ডন আমেৰিকাত মানুহ কাহে নৰ্মেল কাহে চৰি আমাৰ অসমত কালি কি নিচিত নিয়মে কোথায় থামি মাৰে বাহিৰত থামি মাৰে শেষ আমাৰ ইয়াতে বাপৰে পাক ধৰে তো আমি দেৰি নকৰোঁ কি নহয় এইটোৱেই মুছলিম বাবু ডাইৰেক্ট পইচা নাই 3 টকা লৈ মত পায় কাটি আহিবি আহিলে বাদ দিলোঁ মই তই কৈছোঁ তই যে সদায় হাতে দেৰি কৰা কি কথা হ'ল মানে কি মই পঢ়াটো পাতিছোঁ টোটেলি বঢ়িয়া পঢ়িটো লাভ নাই চাকৰি বাকৰি নাই খাদ্যত গুৰুত্ব দিছোঁ চেৰা দেখিলে গম পায় এনে যি অনবৰত খাওঁ কৰি থাকা তই কি খা ঘৰত মই এটা বেলেগ বস্তু খাওঁ দেই কি বৰ সদু কি বস্তু টেষ্টি সেইটো কি বস্তু মই পাহ আপোনালোকৰ কোনোবা পাহ খাই বেছি পাহ নাই পাহ খাই পোৱা নাই কাৱে পোৱা নাই কোনোবা এটা পালিও বেলেগ কথা আছিল ইংলিছত বুজাওঁ মানে এই পাহটো কেনেকৈ বনায় ই আমাৰ বুজাব ঠিক আছে বুজাব লিটিল চাউল সৰু চাউল ইংলিছ বঢ়িয়া उसमें थोड़ा वाटर पानी दिसी अलग वाह एक डेक्सी में बॉइल डेक्सी बा हाँ তাৰপিছত उसके बाद बादाम किशमिश तुलसी पर डलाई बाबा रामदेव तुलसी पात दिसी তাৰপিছত उसके बाद हाँ 1 लीटर शुद्ध गरु का गाखीर डलाई গৰু কা গাখীৰ মানে গৰু গাখীৰ পোৱাটো টান আজিকালি আমুল টেকা দিলে হ'ব हो जाएगा अमूल डेजर्ट हो जाएगा এইটো বস্তু হৈ গেল না এতিয়া বনাও हल হলে हेलो मनाई দে पाहरिছো মই কি পাইছা তাৰ পিছত ভাও হা ভাও এই হাসি দিমে এই কি ভাও ফায়ার দিছো ফায়ার অগ্নি 1 মিনিট কি পায়সৰ কথা কৈ আছে নেকি পায়সৰ কথাটো বাদ দিয়া উতল দিছি মুখেদি উতল দিছি বাপৰে বাপ পায়সৰ কথা কৈছে নে ইটস ফায়ার ঠিকে কৈ কি পাপা কৰি আছা ইটস মডার্ন যুগ ইউ নো মডার্ন যুগ এক নৰা দেখা এক নৰা মই মাছাৰী সন্মান নহ'ব দিছি মোক হা এই যিহেতু দুইজনক আছি দুটা কুৱেশ্যন সোধো আৰু খেলে যাওঁ ঠিক আছে তই এটা আজি ট্ৰান্সলেশ্যন কওঁ ঠিক আছে ট্ৰান্সলেশ্যন মানে অসমীয়াৰ পৰা ইংলিছলৈ অনুবাদ কৰা তই সৌ গৰুটো ঘাঁহ খাই আছে এইটো ইংলিছত কওঁ সৌ গৰুটো ঘাঁহ খাই আছে ডাক খাও নাখাওঁ খাই খাস খাস হচি দে আৰু এটা সোধো নেকি আৰু এটা সোধ ঠিক আছে এতিয়া এইটো অলপ টান চাই সোধো তই এইটো কি ধুপনগৰৰ ওপৰেদি কাণখালা সাপডাল চচৰে পাৰ হৈ গেল এইটো ইংলিছত কওঁ ইটস ভেরি টাফ কোয়েশ্চন আমাৰ ছাৰে কৈ দিব ছাৰে মই ইমান ভাল নহয় ইংলিছো মানি চাই আছে গম পাইছোঁ ৰ'ব কওক কাণ খালা সাপ ন কাণ মানে এয়াৰ দ্য এয়াৰ স্নেক ইজ গোয়িং টেকনোভেৰা টেকনোভেৰাৰ ইংলিছ টেকনোভেৰা হয় টেকনোভেৰা বাহ তাৰপিছত চচৰে ভাইব্ৰেশ্যনিং দ্য এয়াৰ স্নেক ইজ গোয়িং ভাইব্ৰেশ্যনিং বাই দ্য টেকনোভেৰা হৈছে নে এটা নৰ্মেল হাঁহি আছে যোনটো আপোনালোকে হাঁহি আছে নৰ্মেল হাঁহি এটা আছে চালিয়া হাঁহি ধৰক এটা আপি আগত দেখি আছে চালিয়া হাঁহি এটা মাৰিব এনেকৈ এটা আছে জখনি হাঁহি জখনি ভৰি লাগে হাঁহি চিনাকি গৈছে এইটো সৰু ছোৱালী চব খাব নাই এটা আছে আপোনাৰ মিউট আহি চাউণ্ডেও নাই চাউণ্ডে নাই ধুনীয়া হাঁহি চাও হাঁহি বঢ়িয়া ঠিক আছে বাকী 1 মিনিট
শুনো কথা কওঁ দুটা মানুহ আছো ষ্টেজত মোৰো আইডি জনাই আপুনিয়ে পাতিছে আপুনি কাক কয় আৰু এ মই পাতা নাই জানো বিহুৰি গ'লে হ'ব এই হজমে হোৱা নাই খাই আবু দছ হ'ব আবু দছ আদুলি পাদুলি লহেৰ গাঁও তিয়া মুচি খাবা যাওঁ সেই চাওঁ পাতছি পাতৰ কথা চবে খাইছে না কোনে নাপাতে চবে পাতে আপোনালোকৰ আজিলৈকে কোনটো পাতি পোৱা নাই মোক কওক কোন নিপাতা আছে এটা চাওঁ কোন নিপাতা আছে বাপৰে বাপ যেনেকা খাইছে জানো ষ্টেচু অফ লিবাৰ্টি পাতি পোৱা নাই এই এতিয়া পাতিছে এই বুঢ়া মানুহ বহি আছে গমেই পোৱা নাই গৈ পোৱা নাই আৰু যিহেতু পাতৰ কথা ওলা পাতৰো প্ৰকাৰ আছে মানে পাতৰ ভাগ হ'ল 4 প্ৰকাৰৰ ন হয় ফাৰ্ষ্ট পাতটো হ'ল অপেন পাত অপেন মানে কেনেহেন এটা কাষত হিমন্ত বিশ্ব শৰ্মা থিয় হৈ আছে এটা নৰেন্দ্ৰ মোদী থিয় হৈ আছে আকৌ দনকে ধমাকে মাৰি দিয়ে এটা হ'ল অপেন পাত সেকেন্ড পাতটো হয় বুঢ়া মানুহৰ পাত বুঢ়া মানুহৰ পাতটো কেনেহেন বয়স হোৱা মানে পাঁচ গিলে দুৰ্বল হৈ যায় তো হাই কোনোবা আছি দিয়ক হাঁহি আছে পাইছে একেবাৰে পাতি গৈছে হাঁহিও থাকে পাতিও থাকে 3 নম্বৰ পাতটো হৈছে আমাৰ ছোৱালী পাত মানে কি সেলফি উঠে মানে মোবাইলটো ল'ব এনেকে এটা অলপ জুম আউট দিব দি পেলাই সাউন্ডটো সৰু কিন্তু বহুত ডাঙৰ জায়গা আগদি ধৰে গোটাই সামনাত ধৰে আৰু আমাৰ 7 নম্বৰ পাতটো বহুত ডাঙৰ পাত কি পাত বহুত ডাঙৰ পাত মই কৈছো না আপোনাক কি ধৰক সৰুবোৰে পঢ়ি আছে নতুনকে বোৱাৰী চাহ দিব আছি সৰুবোৰৰ আগত লাগি গেল বোৱাৰীৰ পাত লাগি গেল সেই সৰুবোৰ মুখতে পাতিব পাচ্ছি অসমৰ কনকলতা সঁচাই অসমৰ কনকলতা আহিলো মই এইটো পঠানা পাঠি ছাৰ এইজন মই ছাৰ বৰ হেণ্ডচাম দেই আপুনি মই কেনেকৈ কৈছে কেনে কৰিম মই এনেই নহয় মতা না মাইকী মোক সেইটো কৈছো নেকি মই মাজৰটো দিয়ক মাজতো এই দেখা টিউশ্যনো গাইছি বেয়া স্বভাৱ সুধো আৰু খেলে দিয়ক কি কিবা কৈছোন তই নিজৰ কি কম ছাৰ কওক আপুনি সোধক না কেনে কৰি আহিছা তো এটা কবিতাই মাত অসমীয়া জগ 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 ৰেলগাড়ী ৰেলতো যাই ইমান ঠিকেইটা পইচা এত শিলে বাদ দিলো আপুনি এটা কৈ দিয়কচোন কবিতা বৰ শুই দি আছে এতিয়া সৰুতে মাতিছিলো পাইছো এতিয়া আপুনি মানে মাতক না ছাৰ শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা ডাল ভৰি ভৰি ফুট ফুট লাগে ফুট ফুট ভৰা কি পাত ফুট কলি পাতটো হৈছে দিয়ক ছাৰ হৈছে এক কি সুধব আকৌ নুসুধো যাবা আৰু এটা ইংলিছ কবি এটা ইংলিছত মাত অলপ ভাল চাই ইংলিছত মই এটাই জানো দেই টুইংকল টুইংকল কি